ওদালগুৰি জিলাৰ ভিতৰত যে গুৰুকুল নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ আচাৰ্য অমিত আৰ্য ডাঙৰীয়াই যি পদক্ষেপ লৈছে সেই পদক্ষেপটো মই জানামতে কেইবছৰমান আগৰ পৰাই তেখেতে লাগি আছে যে উত্তৰ অঞ্চলত আমাৰ চামৰাং অঞ্চলতো চেষ্টা কৰিছিল কিন্তু তেখেতে তাতে সফল কৰিব নোৱাৰিলে আৰু তাৰ পিছতে ননাইখুটি বুলি আছে জাগা তাতো স্থাপন কৰিছিল কিন্তু তেখেতৰ মানে সন্তুষ্ট হোৱা নাই গতিকে আজি ডিমাকুছী অঞ্চলত এই ওদালগুৰি জিলাৰ ভিতৰতে এই ডিমাকুছী গাঁও বা শান্তিপুৰ গাঁৱৰ যেটো এই জ্ঞানধাৰা গুৰুকুল হিচাপে তেখেতে স্থাপন কৰিছে গতিকে সেই হিচাপে আজি সকলো ৰাইজে মানে খুব আনন্দ আৰু উৎসাহ দেখিবলৈ পাইছো। ওদালগুৰি জিলাৰ ডিমাকুছী শান্তিপুৰ গাঁৱত উপস্থিত আছো। বহু বছৰৰ আগৰ পৰা আমি এখন সনাতনী গ্ৰন্থবিলাক অধ্যয়নৰ কাৰণে শাস্ত্ৰবিলাক অধ্যয়নৰ কাৰণে বেদ অধ্যয়নৰ কাৰণে লগতে আধুনিক শিক্ষাত য'ত ব্যৱস্থিত থাকিব তেনেকুৱা এখন শিক্ষা অনুষ্ঠানৰ কাৰণে বহু বছৰৰ আগৰ পৰাই আমি কমেও 15 বছৰমান হ'ব চেষ্টা কৰি আহি আছো আৰু ভগৱানৰ কৃপাত ঈশ্বৰৰ কৃপাত আজি আমি এই ডিমাকুছী অঞ্চলত এখন গুৰুকুল পাতিবৰ কাৰণে সাজু হৈছো আৰু থুলমূলকে আমি যি গুৰুকুল এখন নিৰ্মাণ কৰিছো আজি 12 ফেব্ৰুৱাৰী দিনা 2026 চনৰ 12 ফেব্ৰুৱাৰী দিনা বৃহস্পতিবাৰ আজি এই গুৰুকুলখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ল আৰু এই গুৰুকুলখনৰ লগত আজি হাজাৰ মানুহে হাজাৰ সনাতনী হিন্দু মাতৃ পিতৃ ভাই ভন্টি সকলোৱে ইয়াৰ কাৰণে সমৰ্থন দি আছে ইয়াক ভাল পাই আছে ইয়াৰ লগত জড়িত হৈছে আৰু বিচাৰি আছে যে সোনকালে এই গুৰুকুলখন আমাৰ ৰাইজৰ মাজত সুন্দৰকে নিৰ্মাণ হওক য'ত নেকি আমাৰ সনাতনী সমাজ হিন্দু সমাজৰ কাৰণে সূৰ্যৰ দৰে প্ৰকাশমান কৰাৰ কাৰণে এই গুৰুকুলখন প্ৰতিষ্ঠিত হ'ব তাৰ কাৰণে আমাৰ সনাতনী ভক্তবৃন্দই আশীৰ্বাদ দি আছে যাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাওঁ নমস্কাৰ জনাওঁ আৰু মোৰো এটা দৃঢ় সংকল্প মোৰ লগত আমাৰ গোটেই কমিটিৰ জড়িত থকাখিনি সকলোৰে এটা দৃঢ় সংকল্প হৈ আহিছে যে গুৰুকুলখন আমাক লাগে আৰু আমি এই গুৰুকুলখন জীৱন দি হলেও গঢ়িম আৰু ইয়াৰ কাৰণে আমি কোনো ধৰণৰ ৰাজনৈতিক দিশত নাযাওঁ এক সনাতনীৰ অৱদানেদিহে এই গুৰুকুলখন থিয় হ'ব আৰু আমি পূৰ্ণ আশা কৰিছো বিশ্বাস কৰিছো যে এই গুৰুকুলখন সোনকালে আমাৰ ৰাইজৰ মাজত নিৰ্মাণ হৈ আহিব। গুৰুকুলখন নিৰ্মাণ কৰাৰ উদ্দেশ্য এইটোৱে যে আজি আমাৰ সনাতনী সমাজত ভাৰত স্বাধীনতা হোৱাৰ পিছৰ পৰা আমাৰ যি সনাতনী ধৰ্ম পৰম্পৰা আৰু আমাৰ গ্ৰন্থবিলাক ৰাইজক বঞ্চিত কৰি ৰাখিছে বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰবিলাকে যে আমি ইয়াতে ভাৰততে জন্ম হৈ মৰি যাওঁ কিন্তু আমাৰ গ্ৰন্থবিলাকক চাবই নাপাওঁ পঢ়িবও নাপাওঁ এইবিলাকৰ অধ্যয়নৰ ব্যৱস্থাৰ অভাৱ আছে
ৰাজনৈতিক বা আৰু বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰবিলাক আছিল, কিন্তু এতিয়া আমি দৃঢ় সংকল্পবদ্ধ হৈছোঁ যে এতিয়া কোনো মানে ষড়যন্ত্ৰ কাম নিদিব। আমি গুৰুকুলখন ৰাইজৰ কাৰণে নিৰ্মাণ কৰিমেই। ৰাইজৰ কেনে সঁহাৰি পাইছে? গুৰুকুলৰ কাৰণে ৰাইজে বহুত ভাল পাইছে আৰু ৰাইজে বিচাৰিছে যে সোনকালে গুৰুকুলখন হ'ব লাগে। তো তাৰ কাৰণে আমি বহুত উৎসাহিত আৰু মানে বহুত আৰু এনাৰ্জি পাই আছোঁ যে গুৰুকুলৰ কাৰণে মানে আমি প্ৰাণো দিব পাৰোঁ এনেকুৱা। ধন্যবাদ। আজি তো গুৰুকুলখন এখন আধ্যাত্মিক আৰু ধৰ্মীয় অনুষ্ঠান, শিক্ষা অনুষ্ঠানৰ লগতে তাৰ কাৰণে গুৰুকুলৰ এটা মানে সনাতন কালৰ পৰা এইটো পৰম্পৰা যে যজ্ঞটো ইয়াতে নিত্য মানে কৰা হয় আৰু আজিৰ পৰা এই যজ্ঞটো আমি গুৰুকুল প্ৰাংগণৰ ভিতৰত আৰম্ভ কৰিলোঁ। আজিৰ পৰা এই যজ্ঞটো নিৰন্তৰ চলি থাকিব আৰু ৰাইজক এই যজ্ঞকুণ্ডৰ বা গুৰুকুলৰ কাৰণে ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ।